নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেল ৰজি সৈকিয়ালৈ পবিত্ৰ ভাদমা উপলক্ষে আজি মই গৈ আছো আঠখেলীয়া নামঘৰলৈ আৰু আপোনালোকক আঠখেলীয়া নামঘৰৰ সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম গতিকে বলক জামুগুৰি হৈ গৈছো এটো জামুগুৰি ৰেল লাইনটো পাৰ হৈছো এতিয়া গাড়ীগাঁও তিনিআলি পাইছো গাড়ীগাঁও তিনিআলিৰ পৰা ৰাইট সাইডে যাম এটো ৰাস্তা এইখন গোলাঘাট পলিটেকনিক আমি ইয়াৰ কাষেদিয়ে গৈ আছো চাৰিআলি এটা পাইছো এতিয়া আমি চাৰিআলিৰ পৰা একদম পুনে যাম এটো ৰাস্তা তাৰ পৰা আহি আকৌ এটা চাৰিআলি পালো চাৰিআলিৰ পৰা ৰাইট সাইডেদি যাম এটো ৰাস্তা আৰু দুইফালে ধাননি পথাৰ আছে এটো তিনিআলি প্লে কিবা আদৰণি এইফালে আনফালে নামঘৰ আদৰণি গেট বনাই থৈছে গোটেইখন তিনিআলি চাৰিআলি ঢেৰ ৰাস্তা তাৰ পিছতে আহি আকৌ এটা তিনিআলি পালো তিনিআলিৰ পৰা লেফট সাইডেদি যাব লাগিব ইয়াতে বৰ্ড এখনত দি থৈছে লেফট সাইড বুলি পাই গলোহি এইটো এটা চাৰিআলি আৰু এই চাৰিআলিটোৰ লেফট সাইডে গেটখন আছে আঠখেলীয়া গেট এইফালেদি গলে আঠখেলীয়া নামঘৰ দুফালে দুটা সিংহ মূৰ্তি আছে কিমান ধুনীয়াকৈ গেটখন আছে চাওক ৰাস্তাটোৰ দুই কাষে ফুল গছ লগাই দিছে কৃষ্ণচূড়াৰ ফুল গছ আৰু ফুলিও আছে গছ গিজোপা সৰু হৈ আছে যদিও ধুনীয়াকৈ ফুল ফুলিছে এনেকৈ ৰাস্তাৰ কিনাৰত ফুল গছ লগাই দিলে দেখিবলৈ খুব ধুনীয়া লাগে এটো পাৰ্কিং এৰিয়া চাওক কিমান ধুনীয়া ইমান ডাঙৰ গোটেই চাৰিওফালে কৃষ্ণচূড়া ফুলে এইখন দোকান আমি এইফালে পাৰ্ক কৰিম এতিয়া গাড়ীটো লাইন লাগি আছে কবা চাহত ৰখালে ভাল হ'ব নি সেইফালে ভাল হ'ব সব পাই গলোহি এটো পাৰ্কিঙতে গাড়ীখন ধুনীয়াকৈ পাৰ্ক কৰি লৈছে চাহতে চুলি তুলি পুৰা জপৰা হৈ গ'ল চুলিখিনি ফুঙিয়াই ল'ব লাগিব ওকে পৰা নামি এতিয়া দোকানলৈ গৈ আছো শৰাইভাগ লৈ এতিয়া নামঘৰলৈ গৈ আছো যথেষ্ট দোকান বহিছে এই কৃষ্ণচূড়া ফুল গছে বহুত আছে এখন গেট সেলফি মাৰ নিষেধ বোলে জুম বান্ধি নামঘৰ চৌহদত আমি জুম বান্ধি নামাৰো বাৰু অকলে মাৰিম বহুত দিনৰ মূৰত আহিছো দুটা সাইডে ভাগ কৰি দিছে এটা সাইডে ঘূৰি অহা এটা সাইডে যোৱা এইফালে যোৱা সেইফালে অহা নাই দুটা সাইডে আহিছে যে কি মানে আগতকে বহুত ধুনীয়া গ'লে এতিয়া নামঘৰৰ চৌহদৰ ভিতৰত সোমাই আহিছো ইয়াৰ পৰিৱেশটো দেখাইছো আপোনালোকক এয়া চাওক এইফালে বৰ্ডত লিখি থৈছে কাৰ্যালয়লৈ শৰাই দ্ৰব্য সামগ্ৰী জমা দিয়া স্থানলৈ এইফালে দিব লাগে প্ৰসাদ দিয়া জেগা ইয়াত শৰাইভাগ দি ললো কোভিডৰ কাৰণে চাকি জ্বলাব নাই দিয়া তেল ঢালিব দিছে নামঘৰত এটো নতুন নামঘৰ আগৰ যোনটো নামঘৰ পুৰণা সেই নামঘৰত তেল ঢালিব দিছে সেইবাবে এতিয়া তেল ঢালি লম তেল ঢলাৰ আগত চেনিটাইজাৰ লগাব দিছে হাতত তামোল পান এযোৰ আগবঢ়াই দিছো আৰু ইয়াতে চাকিত তেল ঢালিম এয়া দেখিছে ডাঙৰ চাকি ইয়াত
দিছে আৰু ইয়াতে সকলোৱে তেল ঢালিব লাগে। এতিয়া মই নামঘৰৰ ভিতৰত সেৱা কৰি আহিম। কোভিডৰ কাৰণে মানুহ ইমান বেছি নাই হোৱা, আগতে বহুত মানুহ হয়, বহুত ভিৰ হয় আগতে। এতিয়া প্ৰায় কম মানুহ আছে আৰু ভকতসকলে ইয়াত নাম লৈ আছে। মই ইয়াতে সেৱা কৰি আহিম। কিমান ধুনীয়াকৈ নামঘৰ দুই কাষে শৰাই আছে দেখিছে আপোনালোকে ডাঙৰ ডাঙৰ। নামঘৰলৈ আহিলে মনটো সঁচাই খুব ভাল লাগে, খুব পবিত্ৰ লাগে। আৰু আপোনালোকে দেখিছে এয়া পুখুৰীটোত শ্ৰীকৃষ্ণই কালিনাগক দমন কৰিছিলে, তাৰ মূৰ্তি বনাই থৈছে খুব ধুনীয়াকৈ। আৰু ইয়াত দিছে যে পুখুৰীত কাগজ পলিথিন আদি নেপেলাব বুলি দি থৈছে। সঁচাই খুব ধুনীয়াকৈ ৰাখিছে। যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিছে আৰু কোভিড প্ৰট'কলসমূহো ধুনীয়াকৈ মানিছে। আপোনালোকে যিসকলে আহিম বুলি ভাবি আছে তেওঁলোকে আহিব পাৰে, আৰু যিসকলে অহা নাই তেওঁলোকো আহিব, চাই যাব। আঠখেলীয়া নামঘৰ গোলাঘাট জিলাত আছে, খুব ধুনীয়া। আহিলে সঁচাকৈ মনটো খুব পবিত্ৰ লাগে নামঘৰলৈ। আৰু কিমান ধুনীয়াকৈ ৰাখিছে সকলোবোৰ দেখিলে আপোনালোকে। আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ। ইয়াত যথেষ্ট দোকান আছে, হোটেল আছে, কস্মেটিক দোকান আছে, কাপোৰৰ দোকান আছে, বিভিন্ন ধৰণৰ বস্তু পাব আপোনালোকে। বহুত বছৰৰ পাছত আহি সঁচাকৈ খুব ভাল লাগিল। আৰু এতিয়া ঘৰলৈ যাওঁগৈ। গৈ থাকোঁতে আধা ৰাস্তাতে বৰষুণে পালে, চিপচিপীয়া বৰষুণ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব, আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই, আৰু শ্বেয়াৰ কৰি দিব।